নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ডিডি স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আমি সচৰাচৰ দেখি থকা কেইপাহমান ফুলৰ নাম অসমীয়া আৰু ইংৰাজীত লৈ আহিছোঁ। তেনেহ'লে বলাচোন পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। গোলাপ। গোলাপ ফুলক ইংৰাজীত কয় ৰ'জ। পদুম ফুল। পদুম ফুলক ইংৰাজীত কয় লোটাছ। নাৰ্জী ফুল। নাৰ্জী ফুলক ইংৰাজীত কয় মেৰিগ'ল্ড। সূৰ্যমুখী ফুল। ইয়াক ইংৰাজীত কয় ছানফ্লাৱাৰ। মালতী ফুল। মালতী ফুলক ইংৰাজীত কয় জাছমিন। শেৱালি ফুল। শেৱালি ফুলক ইংৰাজীত কয় নাইট জেছমিন। ভেট ফুল। ভেট ফুলক ইংৰাজীত কয় ৱাটাৰ লিলি। নীলপদ্ম ফুল। নীলপদ্ম ফুলক ইংৰাজীত কয় ব্লু ৱাটাৰ লিলি। অপৰাজিতা ফুল। অপৰাজিতা ফুলক ইংৰাজীত কোৱা হয় ক্লাইটৰিয়া ফ্লাৱাৰ। ৰঙা জবা ফুল। ইয়াক ইংৰাজীত কোৱা হয় ৰেড হিবিস্কাছ। কৰবী ফুল। ইয়াক ইংৰাজীত কোৱা হয় অলিয়েণ্ডাৰ। ধতুৰা ফুল। ইয়াক ইংৰাজীত কোৱা হয় ষ্টাৰমনিয়াম। কপৌ ফুল। কপৌ ফুলক ইংৰাজীত কোৱা হয় ফক্সটেল অৰ্কিড ফ্লাৱাৰ। নাহৰ ফুল। নাহৰ ফুলক ইংৰাজীত কোৱা হয় কোব্ৰা চেফৰন। কৃষ্ণচূড়া ফুল। ইয়াক ইংৰাজীত কোৱা হয় পিকক ফ্লাৱাৰ। নয়নতৰা ফুল। ইয়াক ইংৰাজীত কোৱা হয় প্ৰেইংকেল ফ্লাৱাৰ। তগৰ ফুল। তগৰ ফুলক ইংৰাজীত কোৱা হয় গাৰ্ডেনিয়া জেছমিন ডইচ। বকুল ফুল। ইয়াক ইংৰাজীত কোৱা হয় বুলেট উড ফ্লাৱাৰ। এপাহ ফুলৰ 2 বা 3টা নাম থাকিব পাৰে। আজি মই সচৰাচৰ দেখি থকা কেইপাহমান ফুলৰ নাম ইংৰাজী আৰু অসমীয়াত তোমালোকৰ আগত জনাবলৈ চেষ্টা কৰিলোঁ। আশা ৰাখিলোঁ এই ভিডিঅ'টো অকণমান হ'লেও তোমালোকৰ কাৰণে সহায়ক হ'ব। যদি সহায়ক হয় ভিডিঅ'টো এটা লাইক নিশ্চয় কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থ'বা। ধন্যবাদ।